দেখিছে মোৰ মাংসৰ জোল দেখিবলৈ কিমান ধুনীয়া হৈছে। আপোনালোকেও এইদৰে বনাব, আপোনালোকৰ ছাগলীৰ মাংস প্ৰিয় হৈ পৰিব। হাই এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? মোৰ চেনেল মনিকা ব্লগলৈ আপোনালোক সকলোকে আৰু এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ ছাগলীৰ মাংসৰ ৰেচিপি এটা। মোৰ খাই খুবেই ভাল লাগিল, আপোনালোকে ট্ৰাই কৰিব পাৰিব। তেন্তে আজিৰ এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ ব'লক। এইখিনি মই ছাগলীৰ মাংস লৈছোঁ, মই ভালদৰে ধুই লৈছোঁ। এতিয়া মই এইখিনি মেৰিনেট কৰিম। এচামুচ মই জিৰা গুড়ি দিছোঁ, এচামুচ ধনিয়া গুড়ি দিছোঁ, এচামুচ মই ৰেড চিলি পাউডাৰ দিছোঁ, এচামুচ মই মিট মছলা লৈছোঁ, এচামুচ মই আদা নহৰু লৈছোঁ, মিঠাতেল লৈছোঁ এচামুচ, সানিবলৈ ভাল হ'ব সেইবাবে। এচামুচ নিমখ লৈছোঁ, লাগিলে আৰু মই পিছত দি দিম। এচামুচ মই ৰংগুড়া লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে সানি ল'ম। মেৰিনেট কৰি 1 ঘণ্টামান থ'ব পালে ভাল হয়, তেতিয়া মছলাখিনি ভিতৰত সোমাই যায়। আৰু যদি টাইম নাথাকে লগে লগে বনালেও একো নহয়, একেটা টেষ্টি আহিব। এতিয়া মোৰ এইখিনি ভালদৰে সানি লোৱা হৈ গ'ল। দুটা শুকান জলকীয়া, লং, দালচেনি আৰু দুটা তেজপাত লৈছোঁ। পিঁয়াজখিনি মই এই ধৰণে কাটি লৈছোঁ আৰু অলপমান আদা নহৰু লৈছোঁ। এতিয়া মই তেলত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি এতিয়া ভালদৰে ভাজিব লাগিব কালাৰ অহালৈকে, তেতিয়া আঞ্জাখনৰ কালাৰ ধুনীয়া হ'ব। এতিয়া শুকান মছলাখিনি দি দিলোঁ। শুকান মছলাখিনি মই আগতে দিব লাগিছিল, ফুটিব পাৰে সেইবাবে মই এতিয়া দি দিলোঁ। এতিয়া মই পিঁয়াজৰ কালাৰ অহালৈকে ভাজি থাকিম এইদৰে। পিঁয়াজখিনি প্ৰায় হ'বই, আৰু ছাগলী মাংস বহুত ধৰণে বনায়, মই এইদৰে বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু আপোনালোকে জলকীয়া যিমান খাব পাৰে সেই অনুপাতে দিব পাৰিব। মই ইয়াত আদা নহৰুখিনি দি দিছোঁ, আপোনালোক দেখুওৱা নহ'ল মোৰ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজিলোঁ, আৰু মই কেৰাহীটো লোহাৰ লৈছোঁ। ছাগলীৰ মাংস লোহাৰ কেৰাহীত বনালে ভাল হয়। মোৰ পিঁয়াজখিনি ভজা হ'ল, এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই ভাজি থাকিম। ছাগলীৰ মাংস ভালদৰে ভাজিব লাগে, তেতিয়া খাবলৈ টেষ্ট হয়। এতিয়া মই এইখিনি ভালদৰে লৰাই ভাজি থাকিম, তেতিয়া তলত নালাগিব। আলু দিলোঁ, মই 3টা আলু এই ধৰণে কাটি লৈছিলোঁ। মাংসখিনি মই 15 মিনিটমান ভাজিব লাগিব, তেতিয়ালৈ আলুখিনি ধুনীয়াকৈ সিজি যাব। মাংসখিনি কালাৰ আহিবৰ বাবে মই এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ লৈছোঁ। আধা চামুচ মই কালি মিৰিচ লৈছোঁ। এতিয়া আৰু অলপ সময় মাংসখিনি মই ভালদৰে ভাজিব লাগিব। মাংসখিনি আৰু অলপ টাইম ভাজিলে ভজা হ'বই। তেল এৰালৈকে মই ভাজি থাকিম। এয়া মোৰ মাংস ভাজি হৈ গ'ল। এতিয়া মই ইয়াত অলপমান পানী দি দিম। এতিয়া মই এইখিনি আৰু অলপ সময় ভাজিম। আপোনালোকে যিমান ভাজিব সিমানেই সোৱাদ হ'ব। এতিয়া মোৰ মাংস ভাজি হৈ গ'ল, মই ইয়াত পানী এড কৰিম। আপোনালোকে গ্ৰেভিটো যি ধৰণে ৰাখিব বিচাৰে সেই অনুযায়ী পানীটো দি দিব। এতিয়া মই এইখিনি 10 মিনিটমানৰ বাবে উতলিব দিম। ঢাকনিখন দি দিম মই। মোৰ মাংস প্ৰায় হ'লে, এতিয়া মই ইয়াত এচামুচ চাহী গৰম মছলা দি দিছোঁ। এতিয়া মই এইখিনি আৰু এবাৰ ভালদৰে লৰাই দিম। এতিয়া মই ইয়াত এচামুচ ঘি দিছোঁ। ঘিটো অপশ্যনেল হয়, খাবলৈ ভাল লাগে সেইবাবে মই দিছোঁ। মোৰ আলু আৰু মাংস ভালদৰে সিজিছে। আপোনালোকে এই ধৰণে নকৰি প্ৰেছাৰ কুকাৰ দি লৈও কৰিব পাৰে, তেতিয়াহ'লে 4-5টা চিটি দিলে হৈ যাব। এয়া মোৰ ছাগলীৰ মাংস ৰেডি হৈ গ'ল।
দেখিছে আপোনালোকে কি ধুনীয়াকৈ কালাৰ উঠিছে। এয়া মোৰ মাংসৰ জোল ৰেডি হৈ গ'ল। এতিয়া এইখিনি গৰম গৰম ভাত, ৰুটি বা পোলাওৰ লগত খাবলৈ ভাল হৈছে। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। যদি ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়া মই নতুনকৈ ভিডিঅ' দিলে আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।